Hi friends, good morning. আৰু আজি সানডে হয় আজি কোনমান হৈ উঠা দেৰি হ'ল আৰু মই আজি গোটেই দিনটোত কি কৰো কি নকৰো সকলোবোৰ আপোনালোকক দেখাম ভাবিছো তেনেহলে আপোনালোকে মোৰ এই ভিডিওটি চাই যাব আৰু শেষত জনাব কেনেকুৱা পালে এতিয়া বাজিছে 9:30 9:30 নাই হোৱা 9:30 ले 5 মিনিট সময় আছে এয়া দেখিছেনে যেহেতু অলপমান আগত শুই উঠিছো সেই কাৰণে মাইন্ডটো কোনো ফ্ৰেছ লগা নাই আৰু দেখিছেনে মোৰ চকুখিনি ফুলি আছে পুৰা আৰু মই মুখখন ধুইলো আৰু মুখ ধুই লোৱাৰ পাছত আপোনালোকক লগ পাই আছো আৰু আপোনালোকে ভিডিওটি শেষলৈকে চাই যাব আকৌ মই মুখ ধুই আহিলো আৰু মই অলপমান কুহুমীয়া গৰম পানীও খালো মই ৰাতিপুৱাই মুখ ধোৱাৰ পাছত সদায় কুহুমীয়া গৰম পানী খাওঁ আৰু কুহুমীয়া গৰম পানী খালে যেহেতু ভাল আপোনালোক সকলোৱে জানি আৰু যেতিয়াৰ পৰাই কৰোনা ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰাই গৰম পানীয়ে খাই আহিছো আজিলৈকে কাৰণ কুহুমীয়া গৰম পানী খালে ভাল আৰু মই এতিয়া গোটেই দিনে গৰম পানীয়ে খাই থাকো বুলি ক'ব পাৰি আৰু মই এতিয়া অকণমানো ঠাণ্ডা পানী খাব নোৱাৰা হৈ গলো কুহুমীয়া গৰম পানীয়ে খাওঁ মই প্ৰায়ভাগ আৰু এতিয়া মই এটা গেছৰ টেবলেটও খাই লওঁ যেহেতু মোৰ পেটটো আজি অলপো ভাল নহয় আৰু অলপমান পেটটো বিষাই আছে সেই কাৰণে মই এটা গেছৰ টেবলেট খাই লওঁ আৰু আপোনালোকে ভিডিওটি চাই যাব আৰু এতিয়া মই চাহ খাম মায়ে পিঠা বনাই আছে পিঠা বনোৱা হোৱাৰ পাছত মই চাহ আৰু আকাশখনলৈ চাওকচোন ইমান ধুনীয়া লাগিছে আজি ইমান ৰ'দ নাই দিয়া যদিও বহুত গৰম হৈছে এনেকুৱা গৰমটো সহ্য কৰিব নোৱাৰি অলপ ৰ'দ দিলে সহ্য কৰিব পাৰি যদিও এনেকুৱা মানে গপগপনি নিচিনা গৰম লাগি আছে মই বাহিৰলৈ গুচি আহিলো মায়ে পিঠা বনাই আছে এতিয়ালৈকে হোৱাগে নাই আৰু চাহ খাম বুলি মই বহি আছো আৰু আপোনালোকক এটা কথা সুধিব বিচাৰিছো আপোনালোকে বাৰু মোৰ ভিডিওবিলাক চাই কেনেকুৱা পায় জনাবচোন মই ইমান ভালদৰে ভিডিও বনাব নাজানো হলেও চেষ্টা কৰিছো যেহেতু মই ইউটিউবত নতুনকৈ আহিছো আৰু আপোনালোকে মোৰ ভিডিওবিলাক চাই কেনেকুৱা পায় এবাৰ জনাব আৰু কিবা ভুল থাকিলেও ক'ব আৰু হেয়াই আৰু মোৰ চাহ কাপ হৈ গৈছে এয়া পিঠা বনালে এয়া আটাৰ পৰা পিঠা বনাইছে আৰু হেয়া মোৰ মায়ে পুৰা চাহ খাই আছে আৰামত বহি তেতিয়াহ'লে মই চাহ কাপ খাই লওঁ আৰু মই চাহ খাই আছো আপোনালোকক আৰু এটা বস্তু দেখাম আপোনালোকে চাবচোন এয়া দেখিছেনে ৰাতিপুৱা কঁঠাল চেলিয়াই থৈছে দেউতাই আৰু এতিয়া মই দুপুটা কঁঠাল খাম চাহৰ লগত কঁঠাল খাই কোনে কোনে ভাল পায় জনাবচোন আৰু এয়া মই দুপুটা কঁঠাল লৈ লৈছো চাহৰ লগত খাবৰ কাৰণে চাহৰ লগত কঁঠাল খাই কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰিব আৰু কঁঠাল ফুটা বহুত মিঠা হয় আখাই হৈ গ'ল আৰু মই আপোনালোকক এতিয়া এটা বস্তু দেখাম এই বস্তুটো আমাৰ ঘৰত এবাৰ প্ৰথমবাৰৰ বাবে কৰিছে যেহেতু খাই ভাল লাগে আৰু মায়ে বহুত গালি দিছে এইবিলাক কৰাৰ কাৰণে হলেও মানে খাই ভাল লাগে আৰু দেউতাৰ এবাৰ কিনো চখ লাগিলে এই বস্তুটো মানে এবাৰ পুহিছে আৰু আপোনালোকক দেখাও ভাবিছো আপোনালোকে চাই যাওকচোন মই কি দেখাও আৰু আপোনালোকক তেতিয়াহ'লে কিনো পুহিছে দেখাই দিও আপোনালোকে চাওকচোন এয়া দেখিছেনে এয়া এৰি পলু পুহিছে আৰু মই এনেকে পোহা মই দেখা নাই যেহেতু এবাৰ আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে পুহিছে সেই কাৰণে দেখিছো কেনেকুৱাকে এৰি পলু হয় আৰু পাছত এইখিনি কেনেকে লেটা হয় আমি যিখিনি খাব পাৰো চাওকচোন
আৰু এইখন নেট বান্ধি দিছে এনেকৈ দেউতাই বহুত কষ্ট কৰিছে এবাৰ মানে এৰি পলু ঘৰতে খাবই আৰু বহুতখিনি মৰি গৈছে যেহেতু ভালকে ৰাখিব পৰা নাই এবাৰ প্ৰথমবাৰৰ বাবে কৰিছে সেইকাৰণে ভালকে কেয়াৰ ল'ব পৰা নাছিলে কাৰণে বহুতখিনি মৰিও গৈছে এতিয়া অলপ মানে বাকি আছেগে হলেও আপোনালোকক দেখাইছো যিমান পাৰো এয়া দেখিছেনে অকল এৰি পলুৱে পাতে খায় কাৰণে কিছুমানে ঘিন কৰিব পাৰে এৰি পলু দেখি কিন্তু ইহঁতে অকল পাতে খায় সেইকাৰণে ঘিন কৰিবলগীয়া কোনো কথা নাই মই আপোনালোকক দেখালো এৰি পলু কেনেকৈ আমাৰ দেউতাই পুহিছে আৰু এৰি পলু খাই কোনে কোনে ভাল পায় ক'বচোন মানে গৰম পৰিছে নহয় মানে বাহিৰত বহি থাকিবই নোৱাৰি আৰু ফেন নহলেতো একদম অৱস্থা বেয়াই হৈ যায় আৰু মইতো অলপ আগত শুই উঠিছোহে শুই উঠিয়ে গৰমেই পাইছো ৰ'দ পুৰা আৰু মই এতিয়া অলপমান ফেনৰ তলত বহি লৈছো আৰু তাৰ পাছত মই কাম কৰিম যেহেতু ঘৰৰ কাম একো কৰাই নাই ঘৰ সাফা কৰা হোৱাই নাই মই কামখিনি কৰিব লাগিব মায়ে ভাত বনাব আৰু মই সেই কামখিনি কৰাৰ পাছত আপোনালোকক লগ পাই আছো মোৰ ঘৰ সাফা কৰি হৈ গ'ল আৰু মই এতিয়া অকণমান ফেনৰ তলত জিৰাই লৈছো যেহেতু ইমান গৰম আৰু গৰমত এই ঘৰ সাফা কৰা কামটো বহুত অশান্তি যেহেতু মই বেছিকে ঘৰ হাৰামচা কৰি বেয়াই পাওঁ হলো উপায় নাই কৰিবই লাগিব মায়েতো সকলোখিনি কৰিব নোৱাৰে আৰু মায়ে ভাত বনালে ভাত বনাইও হ'ল এতিয়া মা ঘৰত নাই মা গৈছে বাৰীলৈ এদিন আপোনালোকক বাৰীখন দেখাইছিলো সেই তালৈকে গৈছে তাত এজন কাম কৰা মানুহে কাম কৰি আছে আৰু তেখেতলে ভাত লৈ গৈছে সেইকাৰণে মই অলপ সময় জিৰাই লৈছো মা আহিলে ভাতটো খাম আৰু আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰো বুলি ভাবিছো যেহেতু এই প্ৰবলেমটো মই বহুত দিনৰ পৰা ফেস কৰি আহিছো কি কাৰণে হৈছে এইবিলাক মই একো বুজি নাপাওঁ যেহেতু মই ইউটিউবত বহুত নতুন হয় মই চেনেলটো যোৱা বছৰে খুলিছো কিন্তু মই অকল এটা ভিডিঅ' দিছিলো তাৰ পাছৰ পৰা মই কোনো ধৰণৰ ভিডিঅ' পোষ্ট কৰা নাই যোৱা মাহৰ 28 তাৰিখৰ পৰা মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছো আৰু তেতিয়াৰ পৰা সাবস্ক্ৰাইবাৰ্ছ বাঢ়িছে কিন্তু নেক্সট দিনা যদি মই চেক কৰো সাবস্ক্ৰাইবাৰবোৰ নিজে নিজে কমি যায় কি কাৰণে মই এই প্ৰবলেমটো ফেস কৰিছো মই আজিলৈকে সলিউশন বিচাৰি পোৱা নাই আৰু আপোনালোক যদি কোনোবাই এই প্ৰবলেমটো কিয় হৈছে জানে তেনেহলে প্লিজ কমেন্টত ক'বচোন মই কিন্তু আজিলৈকে বুজি পোৱা নাই কিয় হৈছে সকলোৰ মানে মতামতবিলাক বেলেগ বেলেগ কিয় হৈছে কিয় নাই হোৱা কিন্তু এজন ফ্ৰেণ্ডৰ মতে এইখিনি যদি কোনোবাই তোমাৰ ভিডিঅ'টো সম্পূৰ্ণ নুচুৱাকৈ সাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া এনেকুৱা আনসাবস্ক্ৰাইব হৈ যায় বুলি কয় আৰু সেই সাবস্ক্ৰাইবাৰজন ইউটিউবে স্পেম বুলি ভাবি কাউন্ট নকৰে এনেকেও কৈছে কিন্তু মই হলেও ভালদৰে ইমান জনা নাই কিয় হৈছে আৰু কোনোবাই যদি আপোনালোকে এনেকুৱা প্ৰবলেম ফেস কৰিছে আৰু কিয় হৈছে সকলোখিনি কথা জানে তেনেহলে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকে জনাবচোন কাৰণ এনেকে যদি ডেইলি সাবস্ক্ৰাইবাৰ সমূহ কমি যায় মনটো বহুত বেয়া লাগে আৰু এটা ভিডিঅ' বনাওতে কিমান কষ্ট হয় সেইখিনি কথা আপোনালোকে জানে যেহেতু আপোনালোকেও বহুত কষ্টৰে ভিডিঅ' বনায় আৰু যদি এনেদৰে সাবস্ক্ৰাইবাৰ্ছ সমূহ কমি যায় মনটো বহুত বেয়া লাগে আৰু সেইকাৰণে মই আজি আপোনালোকৰ লগত এই কথাটো শ্বেয়াৰ কৰিলো আৰু মানে যেতিয়াই মই মোবাইলটো চেক কৰো সদায় সাবস্ক্ৰাইবাৰ্ছ মোৰ কমি যায় কেতিয়াবাটো মোৰ 15টা মানুহ কমি যায় এনেকে কমি গলে কিমান মনটো বেয়া লাগে সেইকাৰণে মই আজি আপোনালোকৰ আগত এই কথাষাৰ ক'লো আৰু আপোনালোকে প্লিজ কিবা সলিউশন জানিলে মোক ক'বচোন মা বাৰীৰ পৰা আহিলে আৰু দেখিছেনে এতিয়া বাজিছে 12:10 আৰু আজি মায়ে বাৰীৰ পৰা এটা তিয়হ আনিছে এয়া দেখিছেনে ইমান ধুনীয়াকৈ তিয়হটো হৈছে আৰু এটো ঘৰৰ বাৰীৰ তিয়হ হয় আৰু মই এতিয়া গাটো ধুই লওঁ যেহেতু 12:30 মান বজাত আমি ভাতটো খাম সেইকাৰণে এতিয়া মই গাটো ধুই লওঁ আৰু আপোনালোকক গা ধুই অহাৰ পাছত লগ পাই আছো
মই গা পা ধুই আহিলোঁ আৰু এতিয়া মই এনেই ফেনৰ তলত বহি আছোঁ। মায়ে ভাত বাঢ়ি আছে আৰু ভাতকেইটা এতিয়া খাম আৰু আপোনালোকক দেখাম বাৰু ভাতৰ লগত কি খাওঁ। বিশেষ একো নাই দেখুৱাবলগীয়া, হ'লেও আপোনালোকক দেখাম যিহেতু এইটো ব্লগটো গোটেই দিনটোৰ কাৰণে বনাইছোঁ, সেইকাৰণে আপোনালোকক দেখাম ভাতৰ লগত কি খাওঁ। এতিয়া ভাতকেইটা খাই লওঁ আৰু ভাতৰ লগত কি কি আছে আপোনালোকক দেখাইছোঁ। এয়া তিয়ঁহৰ চালাড, এয়া দুটা কঁঠাল গুটি, এয়া ঔটেঙা জেলি আৰু এয়া ভোট জলকীয়া আচাৰ লৈছোঁ আৰু এয়া হ'ল ৰঙালাও আৰু জিকাৰ তৰকাৰী। আৰু মই এতিয়া ভাতকেইটা খাই লওঁ, আপোনালোকক ভাত খোৱাৰ পাছত লগ পাই আছোঁ। ভাত খাই হৈ গ'ল আৰু এতিয়া মই অলপ সময় ৰেষ্ট কৰিম, যিহেতু ইমান গৰম আৰু একো কাম নাই এতিয়া কৰিবলগীয়া, সেইকাৰণে অলপ সময় মই ৰেষ্ট কৰি ল'ম। আৰু এইফালে মায়ে পূৰা টিভি চাই আছে, আপোনালোকে চাগে বেকগ্ৰাউণ্ডত মাতবিলাক শুনিছে। আৰু তেনেহ'লে মই আপোনালোকক একেবাৰে আবেলি লগ পাই আছোঁ। ফ্ৰেণ্ডছ, মই এতিয়া শুই উঠিছোঁ। এতিয়া ইমান ভাল বতাহ মাৰি আছে, সেইকাৰণে বাহিৰতে বহি আছোঁ। আৰু এইফালে চাওকচোন, আমাৰ গাই গৰুজনীয়ে পূৰা চোতালৰ ঘাঁহ খাই আছে। আৰু এই গাই গৰুজনী আমাৰ ডেইলি 5 পোৱাকৈ গাখীৰ দিয়ে আৰু এইজনী হ'ল তাইৰ পোৱালীজনী। আৰু এতিয়া আপোনালোকক মই এবিধ বস্তু দেখাম। সেই বস্তুবিধ সৰুতে সকলোৱে খাই ভাল পাইছিলে, ময়ো ভাল পাইছিলোঁ, সেইকাৰণে আপোনালোকক দেখাওঁ ভাবিছোঁ। আৰু ৰ'ব আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে, মোমাই তামোল হয়, সকলোৱে চাগে চিনি পায়। এতিয়া এই থোকা মোমাই তামোল লাগি আছে আৰু ওপৰতো এথোকা লাগি আছে, কিন্তু আমি নাখাওঁ। আগতে খুব খাইছিলোঁ সৰুতে, কিন্তু এতিয়া খাবলৈ মন নাযায়। সৰুতে সকলোৱে এইবিলাক ভাল পায় আৰু এতিয়া ডাঙৰ হ'লত ইমান খোৱা নাযায়। কিন্তু ওচৰৰ কিছুমান পোৱালীয়ে আহি সদায় এইখিনি খাইহি খুজি খুজি, তাহাঁতক দিওঁ আৰু, কিন্তু আমাৰ ইমান খোৱা নহয়, কিন্তু খাবলৈ ভালেই লাগে। মই বহুত দিন খোৱাই নাই, লাগি আছে। আৰু এই ফুলজোপা দেখিছেনে, ৰাতিপুৱা হ'লে ধুনীয়াকৈ ফুলি থাকে আৰু এতিয়া আবেলি সময়ত এই ফুলজোপা নিজে নিজে মৰহি যায়। এজোপা 9 o'clock বুলি কয় নেকি, মই ইমান ভালকৈ নাজানো বাৰু, শুনি পিনিহে কৈছোঁ বেলেগৰ মুখত। এইজোপা বেছি ধুনীয়া লাগে কালাৰটো, দেখিছেনে কেনেকুৱা জামৰি গৈছে। নিজে নিজে সন্ধিয়া সময়ত এনেকুৱা হৈ যায় আৰু ৰাতিপুৱা হ'লে ধুনীয়াকৈ এইখিনি ফুলি থাকে। তো আবেলি হ'লত দেখিছেনে গৰু ছাগলীবোৰ নিজৰ নিজৰ ঘৰ আহিছে। আৰু মই আপোনালোকক আমাৰ আবেলি পৰিৱেশটো দেখুৱাই আছোঁ। সোঁফালে পথাৰত পূৰা ট্ৰেক্টৰে হাল বাই আছে আৰু মই এনেকৈ ঘৰৰ চোতালতে খোজকাঢ়ি আছোঁ, যিহেতু মাও ঘৰত নাই, দেউতাও নাই। আৰু মই অলপ আগত শুই উঠিছোঁহে আৰু মাইণ্ডটো অলপো ফ্ৰেছ লগা নাই, সেইকাৰণে এনেকৈ খোজকাঢ়ি আছোঁ। আৰু মই আপোনালোকক একেবাৰে সন্ধিয়া সময়ত লগ পাম। মই আকৌ ফ্ৰেছ হৈ ল'লোঁ। এতিয়া মই প্ৰাৰ্থনা কৰিম, যিহেতু সন্ধিয়া হ'ল, চাকিটো জ্বলাব লাগিব। আৰু মই আপোনালোকক অলপমান পাছত লগ পাই আছোঁ। মই আবেলিৰ চাহকাপ খাই লওঁ আৰু আপোনালোকক মই আবেলিৰ চাহৰ লগত কি খাওঁ সেইখিনি দেখাম আৰু তাৰপাছত মই এই ব্লগটো এণ্ড কৰিম, যিহেতু ব্লগটো বেছি দীঘল হ'লে আপোনালোকে আমনি পাব। আৰু আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু মোৰ এই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই এতিয়া আপোনালোকক দেখাই দিওঁ মই চাহৰ লগত কি কি খাওঁ। চাহ কাপৰ লগত খাবলৈ মিমি লৈছোঁ, অৰিঅ' বিস্কুট লৈছোঁ আৰু এটা পিঠা লৈছোঁ। আৰু মোৰ এই চাহকাপ মই খাই লওঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।